टिप टिप बरसा पानी। वेलकम बैक टू माय चैनल कैप्चर योर मेमोरीज। तो कैसे हैं आप सब लोग? आशा करती हूँ आप सब लोग खुश हो, स्वस्थ हो, मस्त हो। मोर खबर एकदम बहुत बेसी भाल। तो आज जीहेतु विश्वकर्मा पूजा सबे जाने, आज विश्वकर्मा पूजा बुली আজি সকলোৰে ঘৰত সৰু সুৰাকে হ'লেও পূজা পাঠ ৰাখে, চবেই পূজা কৰে, নিজৰ দোকান গাড়ী ঘোঁৰাবোৰ ধুৱে, হয়নে নহয়? তো ময়ো আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। একচুৱেলি আজি বন্ধ দিন আৰু এনেইতো সোনকালে উঠোঁ, ডেইলি বহুত বিজি থাকোঁ। আজি মোৰ উঠা দেৰি হ'ল আৰু শুই উঠি পূৰা কামত মানে লাগি গৈছোঁ। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো আগলৈ চাই থাকক। আজি গোটেই দিনটো কি কৰিলোঁ কি নাই। তো মই অলৰেডি ক'লোঁ যে আমাৰ ঘৰত তেনেকৈ পূজা বুলি একো নাপাতে, কিন্তু আজি আমাৰ ঘৰতো সন্ধিয়াকৈ এটা সৰুকৈ কিবা এটা ৰাখিছোঁ। তো চাব, ভিডিঅ'টো চাই থাকিলে গম পাব সন্ধিয়া কি পাতিলোঁ কি নাই। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিলে গম পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গৈ আছোঁ ভিতৰলৈ। ভিতৰত গৈ কামখিনি আপোনালোকক দেখাম, কি কৰিলোঁ। এতিয়ালৈকে কাম হোৱা নাই, ইয়াৰ ভিতৰত পূৰা আন্ধাৰ হৈ আছে। ভিডিঅ'টো মই কণ্টিনিউ কৰি দিলোঁ। এতিয়া মোক মায়ে বনাব দিছে চাহ। তো চাহ খাই লওঁ। চাহ ৰাতিপুৱা উঠি চাহ খোৱা হোৱাই নাই আৰু আমাৰ পূৰা চাফ চাফাই চলি আছে আজি ঘৰত। এয়া পূৰা আপোনালোকে চাব পাৰে, গোটেই জংক পংক হৈ আছে। তো বলকচোন মই চাহ বনাওঁ। আৰু তো মই এতিয়া বনাব আহিলোঁ চাহ বনাবলৈ কিটচেনত আহি গ'লোঁ। আৰু আমাৰ ঘৰত পূৰা চাফ চাফাই কাম চলি আছে। তো পিছফালে পূৰা বেকগ্ৰাউণ্ডটো চাই পেলাই আপোনালোকে ভাবিছে চাগে ইমান কি কি বস্তু উঠাই থৈছে। একচুৱেলি এয়া পূৰা চাফা কৰি আছোঁ আৰু এতিয়া মই বনাম চাহ। তো চাহটো খাই লওঁ। চাহটো খাই আপোনালোকক কথা পাতি দেখাই আছোঁ আগলৈ কি কৰি আছোঁ। তো ভিডিঅ'টো চাই থাকক। আৰু চাহ খোৱা মানুহ অকল দুজন, মই আৰু দাদা। বাকী মা আৰু পাপাই ৰাতিপুৱাই উঠি চাহ খালে। আমাৰ দুটাৰ উঠাও দেৰি, চাহ খোৱাও দেৰি। চাহৰ এয়া গৰম পানী উতলি আছে। লাল চাহ খাওঁ ৰাতিপুৱা। আপোনালোকে ৰাতিপুৱা গাখীৰ চাহ খায়নে লাল চাহ খাই জনাব কমেণ্টত। মই ৰাতিপুৱা লাল চাহ খাওঁ। চাহ দিলো, চাহ ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু। চাহৰ লগত কি খাবা? তো ফাইনেলি চাহ এয়া ৰেডি হৈ গ'ল। চাহৰ লগত লৈছোঁ এয়া ভুজিয়া আৰু চানপাপৰি খাই কোনে কোনে ভাল পায়। মোৰতো বহুত বেছি ফেভৰেট হয়, মই বহুত ভাল পাওঁ। তো চাহ খাই কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। গাইজ, মই চাহ খাই একদম ডাইৰেক্ট গা ধুই আহিলোঁ। গা ধুইলোঁ আজি, একদম হেয়াৰ ৱাছ কৰি দিলোঁ। আৰু গা ধুলে, হেয়াৰ ৱাছ কৰিলে নিজৰে গাটো বহুত বেছি ভাল লাগে, বহুত ফ্ৰেছ লাগে। ছোৱালীবিলাকে জানিব এইটো ফিলিং বহুতেই বেলেগ। তো আজি হেয়াৰ ৱাছ কৰিলোঁ। সদায় সময় নাপাওঁ, আজি ধুলোঁ। আৰু বতৰটো যে ইমান বেছি ভাল কৰিছে, ইমান ধুনীয়া। ইয়াত একচেনে বতাহ দি আছে। আৰু গাইজ এইটো চাওকচোন, এইটো মোক দিছে দুৰ্গা পূজা অফাৰ। ইমান মানে বেছি ভাল লাগিছে অফাৰটো পাই পেলাই। মানে কি ক'ম আৰু আপোনালোকক, মোৰ প্ৰত্যেকবাৰেই এনেকুৱাই হয়। যেতিয়াই কিবা এটা অকেশ্যন আহিব, মোৰ মানে এনেকৈ গালত কিবা না কিবা এটা ওলাব। মাজতে বহুত ধুনীয়াকৈ স্কিনটো ক্লিয়াৰ হৈ গৈছিলে, আকৌ এইটো ওলালে দেখিছেনে? তো এতিয়া আছে, আজি বহুত কাম আছে, লাহে লাহে আপোনালোকক দেখাম। আৰু বতৰটো চাওকচোন, ইমান ধুনীয়া কৰিছে। মই দেখাই আছোঁ আপোনালোকক বতৰটো দেই।
চাওকচোন বতৰটো ইমান ধুনীয়া, কাম এণ্ড পিচফুল ৱেডাৰ একদম মানে এয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে লাহে লাহে। মই বাহিৰত থাকোঁতেই বৰষুণ দিছে। বৰষুণ 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 পলাব লাগিব। টিপ টিপ বৰসা পানী। গাইজ মই আকৌ আহিলোঁ কিটচেনত। আজি একদম স্পেচিয়েল ডিছ বনি আছে, মায়ে বনাই আছে। চাওকচোন আপোনালোকক দেখাইছোঁ। এয়া আজি বনাইছে মায়ে ডোচা। একদম ঘৰত মায়ে ছুটিৰ দিনা বেছিকৈ ডোচা ইডলি এইবিলাকে বনায়। তো আজি পুৰা খাম ৰ'ব, আপোনালোকক দেখাই আছোঁ। তো আজি আমাৰ এয়া বৰষুণৰ বতৰত স্পেচিয়েল ব্ৰেকফাষ্ট হৈ গ'ল। ডোচা, মায়ে ডোচা বনাই আছে পুৰা। ইয়াত একদম টেষ্টি টেষ্টি ডিলিচিয়াছ ব্ৰেকফাষ্ট খাব পাম আজি। তো আপোনালোকক ফাইনেল লুকটো দেখাম। এয়া চাওক পুৰা গৰম গৰম ডোচা ধোঁৱা ওলাই আছে। আৰু এতিয়া নেক্সটখন আকৌ মায়ে বনাব। মই বাৰু নাজানো বনাবলৈ, মাৰ পৰা লাহে লাহে শিকি আছোঁ। ঘৰত বনোৱা ডোচাটো টেষ্টটো বহুত বেলেগ হয়। এয়া এনেকৈ ডোচা বনাই আছে। ডোচা খাবলৈ এয়া বহি গ'লোঁ। এইটো ফাইনেল লুক। মই লৈছোঁ তিনিখন লৈছোঁ আৰু এইটো বাদামৰ চাটনি। তো হেল্ল' ফ্ৰেণ্ডছ, তো মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া আহিছোঁ নেক্সট কামটোলৈ, যিটো হৈ গ'ল আজিৰ দিনটোৰ একদম ইম্পৰ্টেণ্ট কাম, গাড়ী ৱাশ্ব কৰিব লাগে। তো এইখনৰ পাল পৰিছে মোৰ। এইখন ৰাতিপুৱা পাপাই উঠি পেলাই মোৰ স্কুটিখন ৱাশ্ব কৰিলে আৰু এতিয়া ধুব এইখন হৈ গ'ল দাদাৰ বাইক। এইখন দাদাই ৰাতিপুৱাই উঠি ধুলে আৰু মই ধুম এতিয়া এইখন। তো ব'লক দেৰি নকৰোঁ, তাৰপিছত ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। পানী ঢালি ঢালি কি কৰিব, উপায় নাই আৰু। আজি গাড়ীখন ধুইছোঁ, এনেই মই নুধুৱে, দাদাই ধুৱে। সেইকাৰণে কিমান কষ্ট হয় গম পোৱা নাযায়, আজি গম পাই গৈছোঁ। বাৰু সৰু সৰু গাড়ীকেইখন ধোৱা হৈ গ'ল, এখন হৈছেগৈ আৰু। তো ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ কাৰণে থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈও ভিডিঅ'বোৰ চাই থাকিব। ঠিক আছে, তো নেক্সট ভিডিঅ'ত লগ পাম। মই ৰাতিপুৱা কৈছিলোঁ ইভিনিঙত আমাৰ সৰুকৈ প্ৰগ্ৰাম এটা ৰাখিছোঁ, তো সেইটো চাব ভিডিঅ'টো। মই ইভিনিংকৈ আকৌ সেইটো বেলেগকৈ বনাম। তো বাই বাই।